আহা বাছা মোক শুনা স্কুলৰ পৰা আহিলা তুমি মা মোৰ বহুত ভোক লাগিছে কিবা এটা খাবলৈ দিয়া না মোৰ বাচ্চাটো ভোক লাগি আহিছে ৰবা ৰবা মই তুমি ভাল পোৱা বস্তু বনাই দিছো দেই অলপ পিছতে তুমি দিম মই ভাল পোৱা বস্তু বনাইছে মই আজি খাম কিমান দিন মা হাত বনোৱা বস্তু খোৱাই নাই সঁচাকৈ তুমি বনাইছানে মা ময়ে বনাইছো বাবা কিয় মই বনাব নোৱাৰো নেকি পাৰা কিন্তু হ'লেও তুমি নবনোৱা যে সেইকাৰণে সুধিছো মা দিয়া না প্লিজ মোৰ বহুত ভোক লাগিছে মা দিম বাবা হেৰি তোমাৰ আজি ৰিজাল্ট দিয়াৰ কথা আছিল নহয় পৰীক্ষা ৰিজাল্ট কি হ'ল এতিয়াহে মৰিলো কি কৰো এতিয়া পৰীক্ষা ৰিজাল্টৰ কথা ক'লে মায়ে দেখোন মোক একদম পিঠি চেলাই দিব কি হ'ল মনে মনে কি ভাবি আছা ৰিজাল্ট কি হ'ল নকওঁ কেলে মা মানে মোক ছাৰে জানা মোক ছাৰে বহুত বেয়া পায় ছাৰে আকৌ কিয় বেয়া পায় তোমাক কোৱাচোন ৰিজাল্টটো কি হৈছে মাৰ্ক কমকে দিছে নেকি তোমাক হ'ব দে বাছা 1-2 মাৰ্ক কম হ'লে একো নহয় নহয় মা 1-2 মাৰ্ক নহয় তেতিয়াহ'লে কিমান কমাই দিছে 5 মাৰ্ক কমাই দিছে 10 মাৰ্ক কমাই দিছে হ'ব আকৌ অহা পৰীক্ষাটোত ভালদৰে পঢ়ি তুমি পৰীক্ষা দিবা তেতিয়া ভাল মাৰ্ক পাবা দেই 5 মাৰ্ক 10 মাৰ্ক নহয় 0 মাৰ্ক দিয়া বুলি কেনেকে কওঁ ফেল কৰা বুলি কেনেকে কওঁ মায়ে দেখোন মোৰ এতিয়া অৱস্থা বেয়া কৰি দিব কোৱাচোন বাছা কি হৈছে ৰিজাল্টটো কি চিন্তা কৰি আছা ইমান কোৱা মানে মই মা ফেল কৰিছো মা কি ফেল কৰিছ তই ফেল কৰিছ আজি তোক শিক্ষা দিম চাই থাক তই মোক কথা এটা কৈছ কি হলে তোৰ মুখখন দেখোন ৰঙা পৰি আছে কি হল কোনোবাই মাৰিলা নেকি কোনে মাৰিলে সেইবিলাক বাদ দি মোক মাত্ৰ এটা কথা কওঁ তই কেতিয়াবা কি কথা হয় আফগানিস্তান গৈছিলি নেকি কি কথা ক'ব লাগে আফগানিস্তান নাই যোৱা মই আকৌ আফগানিস্তান কিয় যাম তেতিয়াহ'লে ইৰাক গৈছিলি নেকি ইৰাকত নাই ইৰাকত যোৱা নাই তেতিয়াহ'লে তই পাকিস্তান নিশ্চয় গৈছিলি তই এইবিলাক কি আবল তাবল বকি আছা মই ক'ত পাকিস্তান গৈছিলো কিয় পাকিস্তান মই যাম কি হৈছে আচল কথাটো ক তই যদি পাকিস্তানো যোৱা নাছিলি তেতিয়াহ'লে এই ঘৰত এইটো সন্ত্ৰাসবাদী তই ক'ৰ পৰা আনিলি সন্ত্ৰাসবাদী ক'ৰ সন্ত্ৰাসবাদী সেইটো সন্ত্ৰাসবাদী মোক একদম গুৰুল কৰি দিছিলে মাৰে মাৰিছে বৰ বেয়াকে মাৰিলে দেই কিয় মাৰিলে বাপা মই বাৰু মাক গালি পাৰিম পিছে আজি তোমাৰ ৰিজাল্ট দিয়াৰ কথা আছিল নহয় কি হ'ল ৰিজাল্টটো ভাল হৈছে নে ৰিজাল্ট